নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো খোজ দাৱে এই পজিটিভ থিংকিঙলৈ। বৰ্তমান মই উপস্থিত আছো মোৰ শ্ৰদ্ধাৰ দাদা বিশিষ্ট সাহিত্যিক সমাজকৰ্মী তথা লগতে এখন পৰিয়ালৰ এজন অভিভাৱক, যিয়ে অকল পৰিয়ালৰ লগতে আমাৰ এই সমাজখনৰ দায়বদ্ধতা সুচাৰুৰূপে পালন কৰি আহিছে। মোৰ দাদা উৎপল ভট্টাচাৰ্য। নমস্কাৰ। নমস্কাৰ, স্বাগতম জনাইছো খোজ দাৱলৈ। বৰ্তমান আপোনাৰ যি লিখনিসমূহ, এই লিখনিসমূহে আমাৰ সমাজ ব্যৱস্থাত এটা বাৰ্তা কঢ়িয়াই লৈ গৈ আছে। বিশেষকৈ যেতিয়া আপুনি আমাৰ জন্মগত স্থান নলবাৰীৰ ভাষাক লৈ কবিতা লিখে, এই কবিতাৰ শব্দবোৰে, স্থানীয় ভাষাৰ শব্দবোৰে মানুহৰ মন মগজুত ৰেখাপাতৰ অংকন কৰি যায়। কিয় আপুনি এইদৰে নিজৰ স্থানীয় ভাষাত কবিতা লিখি মানুহক জাগ্ৰত কৰিব বিচাৰিছে? ধন্যবাদ অসম। খোজ দাৱে এই মহান কৰ্মৰ লগত মোকো সংপৃক্ত কৰাৰ কাৰণে মোৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল এনেকুৱা, আমি জীৱনৰ প্ৰায় আধা বয়স নিজৰ জন্মঠাইৰ বাহিৰত আছোঁ। নিজৰ বস্তুটোৰ প্ৰতি এটা আকৰ্ষণ বাহিৰত গৈ বেছিকৈ বুজি পোৱা যায়। ঘৰত যিটো বস্তু সদায় পাই থাকোঁ, চুই থাকোঁ, সেই বস্তুটোৰ মূল্য সেই সময়ত অনুভৱ কৰা নাযায়। পিছত সেই বস্তুটোৰ মূল্য অনুক্ৰমে বাঢ়ি গৈ থাকে। যেতিয়া আমি ইয়াৰ পৰা আঁতৰত থাকোঁ, আঁতৰি যাওঁ, তেতিয়া মূল্যটো বেছি পোৱা যায়। ঠিক সেইদৰে মোৰ মুখৰ ভাষা অসমীয়া, মোৰ মাৰ ভাষা অসমীয়া, কিন্তু আমি যিহেতু কামৰূপৰ নলবাৰী জিলাৰ বাসিন্দা, এই নলবাৰী ভাষাটো আমাৰ হাড়ে হিমজুৱে জন্মৰ পৰা আমি পাইছোঁ। আৰু এনেকুৱা নহয় যে কামৰূপীয়া ভাষাটো আজিৰ ভাষা। ইয়াত প্ৰথম অসমীয়া কথা সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভট্টাচাৰ্যদেৱ কামৰূপীয়া আছিলে। আৰু চৰ্যাপদ আদিত যিবিলাক অসমীয়া বুলি পেলাই কামৰূপীয়া ভাষাৰ প্ৰয়োগ আছে, যাক আমি বঙালী ভাষাৰ পৰা পৃথক ৰূপে গৱেষকসকলে নিৰ্ধাৰণ কৰিছে যে এইখিনিৰ পৰা আমি অসমীয়া ভাষাটোৰ স্বকীয়তা বজাই ৰাখিব পাৰি বা স্বকীয়তা প্ৰদান কৰে। তো তাত বহুত এনেকুৱা শব্দ আছে যিবিলাক কামৰূপৰ কথিত ভাষা। তো আমাৰ এই ভাষাটোক লৈও আমাৰ এটা সময় এনেকুৱা আছিলে, মই মাজতে আৰু এই কথিত ভাষাৰ আমাৰ নলবৰীয়া ভাষাটো তাত গাম্ভীৰ্যতা বহুত বেছি বুলি মই নিশ্চয় আছে। অকল নলবৰীয়া ভাষা এনেকুৱা কথা নহয়, সকলো উপভাষাৰে নিজা নিজা বৈশিষ্ট্য আছে। আৰু সকলো উপভাষাৰ শব্দবিলাক লৈ পেলাই আমাৰ বৃহত্তৰ অসমীয়া ভাষা গঠন হৈছে। অকল অসমীয়া ভাষাৰ ক্ষেত্ৰতে নহয়, বিশ্বৰ যিকোনো ভাষাই এটা ৰূপত কেতিয়াও ৰৈ যোৱা নাই। বিভিন্ন উপভাষা, যেনেকৈ নদী এখন হ'ব লাগিলে উপনৈসমূহে তাক ছাপৰ্ট লাগে। উপনৈসমূহৰ পানী আহি পেলাই নদীখন উপচাই পেলাই। ইয়াৰ লগতে আমি এটা সময়ত পঢ়িছিলো, আমি স্কুলত কিতাপত এইটো কৰি পৰিল পানী, হয়, এনেকুৱা কবিতাবিলাক পঢ়িছো। তেনেকুৱা এটা এটা জনগোষ্ঠীৰ ভাষা লগ হৈ আমি বৃহত্তৰ অসমীয়া জাতি বুলি চিনাকি দিওঁ। এই বৃহত্তৰ অসমীয়া জাতিৰ আমাৰ নলবাৰীয়া যিটো ভাষা, এই ভাষাটোৰ সৈতে সংগতি দেখি আপোনাৰ মুখেৰে বৰ্তমান মই এটা নলবৰীয়া কবিতা শুনিবলৈ বিচাৰিম। হয়, নিশ্চয় মই চেষ্টা কৰিম। তাৰ আগতে অকণমান সৰু কথা এটা কৈ লওঁ। মানে যিটো আমাৰ নলবাৰীৰ যিটো ভাষা, এই ভাষাটোৰ বহুত শব্দ অসমীয়াত আছে। আৰু আগতে এনেকুৱা আছিলে, চিনেমাবিলাকত একেবাৰে লগোৱা লিক্সৰ মুখত হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ যেন আমাৰ ভাষাটো প্ৰয়োগ কৰিছিলে। কিন্তু এতিয়া সেই পৰিস্থিতি নাই। বিভিন্ন চিৰিয়েল হৈছে, চিনেমা হৈছে, গতিকে নিজৰ ভাষাটো, অসমীয়া ভাষাক সমৃদ্ধিশালী কৰিবলৈ নলবাৰীৰ ভাষাটো বা কামৰূপৰ ভাষাটোৱেও অৰিহণা যোগাইছে। নিজৰ দুখ অৱদান আছে, দুখ আৱেগ সকলো এই ভাষাটোৰেও প্ৰকাশ কৰিব পাৰি। হয়, সেইটো সাংবিধানিকভাৱে স্বীকৃত ভাষা নহয়, কিন্তু তাৰ যথেষ্ট আছে, অৱদান আছে। অসমীয়া ভাষাত ইয়াৰ আছে।
এই অনুভূতিৰ কথা ক'লো, যিয়ে আমি নলবৰীয়া ভাষাটো মানুহ এজনৰ মনত থকা দুখ সুখ অকল মাত্ৰ কমেডিয়ানৰ ভাষা কৰি নাৰাখি মানুহৰ অন্তৰৰ যিটো সুখ দুখ মানে বহিঃপ্ৰকাশ কৰা তেনেকুৱা এটা কবিতা মই লিখিছিলোঁ। আহা জন্মত তোৰে হম। এজনী ছোৱালীৰ, অবিবাহিত ছোৱালীৰ মনৰ দুখ বেদনা কেনেকৈ হ'ব পাৰে সেইখিনি কথাকে লৈ পেলাই লিখিছিলোঁ। অহা জন্মত তোৰে হম, তেৰি নাচপিচোন হেংকে চকুত চকুত হৈ, পাৰ ভাঙা চকুই দি পাগলা দিয়া আহিব দুখো পৰি। অকমান ৰখাম ইয়াতে, মই এইকাৰণে অকমান ৰখাব বিচাৰিছো, এই যে পাগলা দিয়া নৈ, আমাৰ এই পাগলা দিয়া নৈখনৰ এক বহুত গভীৰ সম্পৰ্ক আছে সাহিত্যৰ লগত। নিশ্চয় মই দেখিছো বহুজন বিখ্যাত সাহিত্যিকে আমাৰ এই পাগলা দিয়া নৈখনক লৈ পেলাই কবিতা লিখিছে। এই কবিতাটো মাজেৰে আপুনিও এই পাগলা দিয়া নৈখনক আমাৰ মাজলৈ গুৱাই আনিছে। নহয়, মানে এনেকুৱা হয়, নদী মাতৃ, নদী সংস্কৃতিৰ মাতৃ, সম্ভাৱনাৰ মাতৃ। মানে নদীৰ পাৰতে যিহেতু সভ্যতা গঢ়ি উঠিছিল, আমাৰ নলবাৰীৰ জীৱন ৰেখা হ'ল পাগলা দিয়া। তো পাগলা দিয়াক এৰি পেলাই আমি আমাৰ জীৱনৰ কথা কোৱাটো বাতুলামি বুলিয়ে ভাবোঁ। এই পাগলা দিয়া নৈক লৈ নিৰুপমা বৰগোহাঁয়ে পাগলা দিয়াক ভাল ধৰণে এষ্টাব্লিছ কৰি গৈছে। মানে তেখেতৰ সাহিত্যত পাগলা দিয়াক এনেকুৱা এটা জীৱন্ত ৰূপ দিছে যে পাগলা দিয়া যেন নলবাৰীৰ নহয়, অসমৰ গোটেই অসমখনৰে আয়ুস ৰেখা। আৰু পাগলা দিয়াই আমাৰ এই যিটো কামৰূপীয়া বা নলবাৰী বৰপেটা এইখিনি যিখিনি দি বৈ আহিছে তাৰ যিখিনি আজি কৃষ্টি সংস্কৃতি আৰু এনেকুৱা যে আমাৰ এই অঞ্চলৰ পৰা যিটো শস্য মানে ৰবি শস্য হয় বাহিৰত মানে অসমৰ বিভিন্ন ঠাইত যায়। গতিকে অৰ্থনৈতিকভাৱেও পাগলা দিয়াই আমাক বহুত ধৰণে সহায় সহযোগ কৰিছে। পাগলা দিয়াৰ কুদৃষ্টি আছে, পাগলা দিয়াৰ কুদৃষ্টি নিশ্চয় আছে। পাগলা দিয়াত পগলা ৰূপটো যেতিয়া উঠে তেতিয়া তহছ নহছ হৈ যায়। কিন্তু সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱেও পাগলা দিয়াৰ অৱদান যথেষ্ট আছে। আচলতে এনেদৰে কবিতা পাঠ কৰাৰ মাজতে আজিলৈকে মই জনাত আজিলৈকে এনেদৰে কোনেও এনেকুৱা বিশ্লেষণ কৰা নাই যি ধৰণে আজি আমাৰ উৎপল দাই বিশ্লেষণ কৰিছে পাগলা দিয়া নৈৰ বিষয়ে। এতিয়া আমি পুনৰ কবিতাৰ মাজলৈ গৈছো, আৰম্ভণিৰ পৰাই কৈছো। তেৰি নাচপিচোন হেংকে চকুত চকুত হৈ, পাৰ ভাঙা চকুই দি পাগলা দিয়া আহিব দুখো বৈ। অভাৱৰ বচুঙাত মেৰে ধৰিছিল দুখে, 2 দিনৰ জ্বৰতে পিটিক নীলাক জমে। বাপ মৈৰা আপি মই, মাইটো আছিল কালা, অকৰা মকৰা দাদাটোৱেও তিৰিত ধামা ধৰা। কেংকে যি দিন কাটাইছিলো লাভ নাই দে আজি কৈ, সপোনে বাগাৰ ফালেছি অন্তৰত তোৰ নামে লৈ। আকাঠু বোকাত ভুই ৰুইছিলো তুন্থৰ খেতি পথৰত, মনটো আছিল উপায় যি নাছিল, পঢ়া শুনা উঠলাক মোৰ আতলত। উলাহৰ মাদলিটো হৈ দুয়ো খেলছিলো কতো খেলা, অভাৱে চেপি মাৰিলাক দেখোন মোৰ চইলা বেলা। তোৰ প্ৰেমত ফুল ফুটাইছিলো, বহুত আশা ৰাখিছিলো মনত, তই কাটা ভলকা বাহেদি শাল পাতিছিলো চটলত। মাই দিছিল শিখে কেংকে ৰাহ টানে, সূতাৰ য'ত ভাঙি কেংকে কাপোৰ বোৱে। বাটৰ কণামৎকাৰ পাই তই আছলি চাই, মনৰ উচকুচেনিত মোৰ মাকো চিটকি যায়। যাবাও নৰো থাকবাও নৰো, কি যি মনৰ জ্বালা, সমাজৰ ভয়তে মনত মাৰিছিলো তালা। মাইটোও মৰি থাকিল মোক অনাথ কৰি, মৰাত নদ্ৰাকে বুঢ়ী হলো তোৰ নামকে জপি। তইতো নাজনা কি হৈছিল মোৰ দশা, অভেগা জীৱনটোত কত চোৱা চেলকাৰ খুলি পেলছো মুখা। বিপদে আপদে পাবাক লাগি তইও নাচলি কাষত, পঢ়ি শুনি ডাঙৰ হলি ঘৰ বান্ধিলি টাউনত। কতবাৰ মন বান্ধিলো পুখুৰীত দেওঁ বুলি যাপ, নৰো মৰবা ঘূৰি আহো চপা ৰাতি কান্দি কান্দি গুচাও মনত তাপ। হ'ব দে কিমাননো কম মোৰ দুখৰ কথা, 2 কাল যায় 1 কাল আছে চিংব দে কিবাকে লেঠা। বাইদেউ আঁচনিৰ চাউল খাই কোনোমতে আছো বাচি,
চাওঁ ভৰি দুখন আউগে দি মনটো হাত পেলাওঁ সেৱা এটা কৰি তিৰি চলিকেইটাক মৰম কৰিবি দিবি মিঠা মাত এই জন্মত নল্লো নাই অহা জন্মত তোৰে হম কৰিবি আশীৰ্বাদ। এই যে আপোনালোকে কবিতাটো শুনিলে, নলবৰীয়া ভাষাৰ কবিতাটো কিমান সুন্দৰ শব্দবিলাক তাক সংযোজন কৰা হৈছে। আপোনালোকে যদি এই শব্দবোৰৰ অৰ্থ বিচাৰি যায় তেতিয়াহ'লে পাব বচুঙা, মাকু, ফুলকাবা এনেকুৱা শব্দ, যিবিলাক শব্দই আমাৰ চহা জীৱনৰ কৃষকৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক অতভাৱে জড়িত হৈ আছে। আমাৰ দুখ যন্ত্ৰণা সকলোবোৰ এই শব্দবোৰৰ লগত নিহিত হৈ আছে। এই কবিতাটোৰ মাজত আপোনালোকে নিশ্চয় পাব। দাদা, মই ইয়াৰ মাজতে আৰু অকণমান আগুৱাই যাব বিচাৰিম। বৰ্তমান অসমীয়া ভাষাৰ এই যে স্বকীয়তা বজাই ৰাখিবলৈ হ'লে বিভিন্নজনে বিভিন্ন ধৰণৰ কাম কৰি আছে, কিন্তু তাৰ পিছতো আমি দেখিছোঁ মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে এটা সংগঠনৰ নিচিনা কিছুমান গোট বনাই আমাৰ ভাষাটোক স্বকীয়তা বজাই ৰাখিবলৈ চেষ্টা কৰিছে। ইয়াৰ কিমান দূৰ সফল তেখেতসকলে হ'ব পাৰিব? আমাৰ আচলতে কেনেকুৱা হৈছে, আমাৰ অসমীয়া ভাষাটো একেবাৰে এটা সন্দিক্ষণৰ অৱস্থাত আছে। এইকাৰণে যে মূল অসমীয়া ভাষী লোক এনেই কম। আমাৰ ভূখণ্ডত অসমীয়া বুলি ক'লে এটা জাতি হিচাপে অসমীয়া জাতি ডাঙৰ জাতি, কিন্তু অসমীয়া ভাষী ক্ষেত্ৰত যদি চাব যাওঁ নিজৰ নিজৰ ভাষা, যিটো জনজাতীয় ভাষাবিলাক আছে তেওঁলোকে নিজৰ নিজৰ ভাষাত কথা পাতে বা নিজৰ নিজৰ ভাষাটোৰ ডেভেলপমেণ্টৰ কাৰণে নিজৰ নিজৰ ভাষাটো স্বকীয়তা বজাই ৰাখিবলৈ নিজা নিজা কাম কৰি আছে। তাৰ পিছতো যিটো আছে আমাৰ যেনেকে অৰ্থনৈতিক কাৰণতে হওক, ভৌগোলিক কাৰণতে হওক, আমাৰ চাৰিওফালে যিটো পৰিৱেশ যিটো খোলা খুলিকে কৈয়ে দিওঁ, যিটো আমাক প্ৰায় চাৰিওফালৰ পৰাই এনেকুৱাকে বেংগলী ভাষীবিলাকে বিভিন্ন ধৰণৰ আমাৰ অসমক বিলং নকৰে, তেওঁলোকে কেতিয়াও অসমীয়া ভাষাটো শিকিব নোখোজে। আমি যেতিয়া বাহিৰত যাওঁ, তুমি যেতিয়া বাহিৰত যোৱা যে নিজৰ কৰ্ম ক্ষেত্ৰত বাহিৰৰ ভাষাটো আমি আগতে শিকিবলৈ চাওঁ, কিন্তু আমাৰ ইয়াত আহি পেলাই আমাৰ ভাষাটো অসমীয়া ৰাজ্যৰ মানুহে আহি পেলাই চেষ্টা নকৰে বা আমিও সেই সুবিধাটো নিদিওঁ বা আমিও মানে উৎসাহ নকৰো। আমি নিজে যেতিয়া এজন হিন্দী ভাষী লগ পাওঁ আমি হিন্দীত কথা পাতো, আমি কিন্তু অসমীয়াত নিজৰ ভাষাটোক কথা নাপাতো। তো কেনেকুৱা ল'ৰা ছোৱালীৰ শিক্ষাৰ কঠীয়াতলী হ'ল ঘৰখন। তো আমাৰ ঘৰখন কেনেকুৱা, অসমখন আমাৰ ঘৰ। তো ল'ৰা ছোৱালীক যদি আমি অসমীয়া শিকাব লাগে, মানে মই বেলেগ অৰ্থত কৈছো, অসমীয়াটো একটো হ'ল আমি ল'ৰা ছোৱালীক আমাৰ ঘৰতে অসমীয়াটো শিকাব লাগিব, নিজৰ ভাষাটো শিকাব লাগিব, নিজৰ ভাষাটো ভাল পাবলৈ শিকাব লাগিব। অন্য অৰ্থত গোটেই অসমীয়াৰ আমি অভিভাৱক নিচিনা, আমি গৃহস্থ। তো বাহিৰৰ পৰা মানুহ যেতিয়া এজন আহে, তেওঁক জোৰ জবৰদস্তি ভাষাটো শিকাব নোৱাৰি। ভালকে যদি তেওঁৰ লগত কয় যে নহয় আপুনি ব্যৱসায় কৰিছে বা কিবা শিকক, আপুনি জানক আমাৰ সংস্কৃতি কি। এতিয়া অলপতে অকণমান কণ্ট্ৰভাৰ্চিৰ নিচিনা হৈছে, তেওঁলোকে মাৰোৱাৰী বিলাকক এইবিলাক বেলেগ কথা, ধৰ্মীয় কথাটো বেলেগ কথা, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালী কিন্তু অসমত পঢ়িছে, অসমীয়া মাৰোৱাৰীসকলৰ বহুত অৱদান আছে। কিন্তু যিখিনি আছে আমি মূল অসমীয়া কোৱা মানুহখিনিয়ে বা গুৰি কথা ধৰা মানুহখিনিয়ে সেইখিনিকো আনি পেলাই আমি নিজে তেওঁলোকক হয়াল্লা কৰি খেদি দিয়াতকে, কাৰণ সম্ভৱ নহয় যদি বাহিৰৰ পৰা বেলেগ ৰাজ্যৰ পৰা আহি ব্যৱসায় নকৰে। আমাৰ এনে অৰ্থনৈতিক ক্ষেত্ৰতো কৈছো, তো যিসকল আহিছে তেওঁলোকক শিকোৱাৰ কিবা এটা নিৰ্দিষ্ট ব্যৱস্থা থাকিব লাগে। যেনেকে দেশৰ বাহিৰৰ পৰা যেতিয়া সোমাই, নাজানো সঁচা মিছা কিমান কি নাজানো, আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডখন হেনো বাহিৰতে বনাব পাৰে। তো এইটো কেলেই নহয় যে অসমীয়াটো শিকাও বাহিৰৰ পৰা। ভাল পদক্ষেপ আমি চৰকাৰলৈ আহ্বান কৰিম, আমাৰ সমাজ ব্যৱস্থালৈ আহ্বান কৰিম। এনেকুৱা ব্যৱস্থা হ'ব লাগে যি আমাৰ অসমত যিসকল বাহিৰাগত মানুহে অসমত বসবাস কৰে, অসমত থাকি যায়, তেখেতসকলক আমাৰ অসমীয়া ভাষা কৃষ্টি সংস্কৃতিৰ বিষয়ে তেখেতক অৱগত কৰাব লাগিব, তেখেতক শিকাব লাগিব। তেতিয়াহে আমি আমাৰ ভাষাৰ স্বকীয়তা বজাই ৰাখিব পাৰিম। ইয়াতে আৰু এটা মই প্ৰশ্ন কৰিব বিচাৰিম উৎপল দা, বৰ্তমান সময়ত মাদক দ্ৰব্য নিচাজাতীয় সামগ্ৰীয়ে আমাৰ কৃষ্টি সংস্কৃতিয়ে নহয়,
আমাৰ নৱপ্ৰজন্মক পংগু কৰি লৈ গৈ আছে। এই যে নিচাজাতীয় সামগ্ৰীৰ পৰা আমি আমাৰ ল'ৰা ছোৱালীখিনিক কেনেদৰে বিৰত ৰাখিব পাৰিম? এইটো এটা বৰ সাংঘাতিক ধৰণে জাতিটোক এটা বিপদৰ মুখলৈ ঠেলি দিব বা দিছে ইতিমধ্যে। বৰ সহজতে আকৃষ্ট হৈ গৈছে, কেলে সহজতে বস্তুটো পোৱা হৈছে। এই পোৱা কেলে হৈছে, মানুহজন নিচা হোৱাৰ পিছত তেওঁক শাস্তি দি পেলাই আঁতৰাটো কিমান সহজ নহয়। পোৱা কেনেকে হৈছে, ক'ত পায়, সেই বস্তুখিনি যদি যাৰ দায়িত্ব, সমাজখনৰো দায়িত্ব আছে, চৰকাৰৰো দায়িত্ব আছে, চমক দেখাবলৈ কিবা এটা কাম কৰি লাভ নাই। তেওঁলোকে যদি বস্তুটো গুৰিতে ধৰে, একফালে হ'ল আপোনাৰ ৰাজহ লাগিব বা চলিবলৈ পইচা লগাৰ কাৰণে অপেন কৰি দিয়ে, আকৌ গাড়ীখন সোমাই আহি যেতিয়া বস্তু মূল ঠাইত পায়, ডিষ্ট্ৰিবিউট হোৱাৰ লগে লগে সেই খোৱাজনক ধৰিব। খোৱাজনটো গ'লেই, তেওঁৰ সমাজ, ঘৰখন গ'ল, তেওঁৰ জীৱনটো গ'ল। অৰ্থনৈতিক সমস্যাক টনকিয়াল কৰিবলৈ গৈ আমি আমাৰ নৱপ্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো। গতিকে আমাৰ প্ৰত্যেকৰ লগতে চৰকাৰৰো দায়বদ্ধতা থাকিব লাগিব এই মাদক দ্ৰব্য নিচাজাতীয় সামগ্ৰী আমাৰ মাজৰ পৰা আঁতৰাই পঠোৱাৰ। আমি যদি ভাবো যে ইয়াক বন্ধ কৰিব লাগে, তেতিয়াহ'লে প্ৰথম কথা মই ভাবো নাৰী শিক্ষাৰ খুব প্ৰয়োজন। কাৰণ নাৰীয়ে যিটো কৰিব পাৰে পুৰুষে এইটো কৰিব নোৱাৰে। নাৰীসকল যদি এখন গাঁৱৰ মানুহে যদি গোটেই মহিলাখিনি ওলাই আহে, পুৰুষ এজনৰ সাধ্য নাই তেওঁ মদ খাই তাতে মাতলামি কৰি থাকিব। কিন্তু একগোট কৰিব কোনে? মানুহখিনিক একগোট কৰি পেলাই তেওঁক এটা সুবিধা, মানে সেই যোনে খাইছে বা যোনে আনিছে তেওঁক বুজাবলৈ, আৰু আৰম্ভণিতে মাক বাপেকে কিছু ক্ষেত্ৰত চিম্পটমছবিলাক গম পায় আৰম্ভণিতে। সেইখিনি সময়তে যদি সজাগ হয়, তেওঁক ল'ৰাজনক ছোৱালীজনক আনি অলপ আঁতৰাই ৰাখিব পাৰে। পিছত অনুশোচনা কৰাতকৈ আগতীয়াকে যদি অকণমান কৰে, মোৰ ঘৰত মোৰ দেউতাই নাখাইছিলে, ককাই নাখাইছিলে, কোনেও মাদক দ্ৰব্য, আনকি তামোলখনো দেউতাহঁতে নাখাইছিলে। ফলত মইতো বেলেগ কথা, মোৰ ভণ্টিসকলেও, মোৰ ভাইটিসকলেও মই মানে নদী ক'ব পাৰো যে তেওঁলোকে এৰিব মানে লোৱা নাই, নলয়। তো মোৰ ল'ৰা ছোৱালীও সেইটোৱে দেখিছে। মই আনকি ঘৰত কাম কৰা মানুহজনৰ কাৰণে চাই, যেতিয়া আগত আমাৰ আছিলে আৰু কাম কৰা মানুহজনক বিড়ি একমুঠা দিব লাগে, চাদা দিব লাগে, দেউতাহঁতে কি কৰে 5 টকাটো দিয়ে, তুমি বাহিৰত খাই আহিবা, ঘৰলৈকে নানিবা। তো আমাৰ মানে সেই পৰিৱেশটো আমাৰ ঘৰখনৰ। মই ৰখাম আপোনালোক। এয়াই আছিল অন্য এজন মানুহ, যিজন মানুহৰ পৰিচয় আগতে মই আপোনালোকক কৈছিলো। সমাজৰ দায়বদ্ধতাৰ লগতে এটা পৰিয়ালৰ মুৰব্বী হিচাপে তেখেতৰ নিজৰ দায়িত্ব কেনেদৰে সুচাৰুৰূপে পালন কৰিছিলে। মই পুনৰ ঘূৰি আহিছো আমি আমাৰ সাহিত্যৰ মাজলৈ। এতিয়ালৈকে আপুনি বহুসংখ্যক কবিতা লিখিছে। আপোনাৰ এই কবিতাক ভাল পোৱা যিবিলাক আপোনাৰ অনুৰাগী আছে, এইসকলে জানিব বিচাৰে আপোনাৰ এই কবিতাৰ প্ৰতি যি প্ৰেম, সাহিত্যৰ প্ৰতি যি প্ৰেম, এই প্ৰেমটো কেনেকে আপোনাৰ মনৰ মাজলৈ আহিলে? মোৰ কাৰণে আপুনি বহুত ব্যস্ত, মই জানো আপুনি বহুত ব্যস্ত। এই ব্যস্ততাৰ মাজতো আপোনাৰ এই কবিতা প্ৰেমে আপোনাক কেনেকে জাগ্ৰত কৰি ৰাখিলে? আচলতে এনেকুৱা হ'ল, নিচা বুলিবলৈ একো নাই, কবিতাই মোৰ নিচা। তো ঘৰখন এনেকুৱা আছিলে, মোৰ দেউতাহঁতে সৰুৰ পৰা দেখিছিলো, দেউতাই খুব মানে লিখে আৰু লিখিবলৈ উৎসাহ দিয়ে। লিখে কিন্তু সেইখিনি সামৰি থৈ দিয়ে, ক'তো নিদিয়ে। লিখাখিনি নিজৰ টেবুলতে থাকে, ডায়েৰীতে থাকে। নাটক লিখিছিলে সেই সময়ত। আমাৰ নলবাৰী জিলাত যাত্ৰা পাৰ্টি আছিলে, যাত্ৰা পাৰ্টিবিলাকত নাটক লাগে। দেউতাক মানে পেছা, দেউতা হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে। তো নাটকত খুব নিচা আগৰ পৰা। তো সেই হিচাপে সাহিত্য, কবিতা দেখো এনেকুৱা বহুত ডাঙৰ ডাঙৰ সাহিত্যকো আমাৰ অঞ্চলৰ যিখিনি লিখি পেলাই দেউতাক একবাৰ দেখাই লয়, মানে খুব। ইয়াতে আৰু অকণমান মই ৰখাম, মোৰ মনত পৰিছে, কাৰণ মই পাহৰি যাম। সেইকাৰণে মই জনাত আপোনাৰ বৌয়েও সুন্দৰ আপোনাৰ কবিতা লিখে। আপোনাক দেখি লিখে নে বৌ না আপোনাক প্ৰেৰণা দিয়ে? দেখি পেলাই লিখিব এনেকুৱা কথা নহয়। দেখি পেলাই ইচ্ছাটো জাগিব পাৰে যে ময়ো লিখিম, কিন্তু নিজে কাৰোবাক একজনক দেখি পেলাই লিখাটো ইমান সহজ নহয় যদি নিজৰ মনৰ ভিতৰত কিবা এটা নাথাকে। আমিও এনেকুৱা যে দেউতাহঁতে লিখিছিলে, আমাৰ গোটেই পৰিয়ালটো এনেকুৱা। মোৰ খুৰা এজন আছিলে, তেওঁ UNৰ মেনেজাৰ আছিলে। তো দেখিছিলো মানে সাহিত্যৰ ক্ষেত্ৰত নহলেও লিখাৰ স্পীডটো তেওঁ দেখিছিলো। ঘটনা এটা চাই থাকে, লিখি থাকে, এনেকুৱাকে লিখে মানে লগে লগে টিভিত টেলিকাষ্ট কৰিব লাগে বা ৰেডিঅ' টেলিকাষ্ট কৰিব লাগে, লগে লগে দিয়ে। গতিকে লিখাৰ তেওঁৰ যিটো শৈলী বা
গোটেইকেইটা মই সেনেকা সৰুৰ পৰাই লিখিছিলো। আকৌ এইখিনিতে কওঁ মানে আমাৰ শিক্ষাগুৰুসকল অকণমান সেই সময়ত এনেকুৱা আছিলে, হোমৱৰ্কত কিবা কিবি সাধু কথা লিখি আনিব দিয়ে বা কবিতা লিখি আনিব দিয়ে, তো খুব উৎসাহ দিয়ে যেতিয়া কিবা এটা লিখি আনি দেখাও মানে এইটো নীতি শিক্ষা আছিলে। সেই নীতি শিক্ষাত কিছুমান কাহানী আছিলে, তো নীতি শিক্ষাটো গৈ এটা সাধু কথা লিখিব দিয়ে নিজৰ মতে, সেই কিবা কাৰোবাৰ পৰা শুনাই হ'ল যেনিবা, তাত তলত লিখিব দিয়ে কি শিকিলো। এই ধৰণৰ এটা আছিলে। তো আৰু আমাৰ শৈশৱ কালটো আছিলে সেই আন্দোলনত লাগি থাকোঁতে গ'ল, জাতীয়তাবোধৰ এটা আছিলে। তো সেই সময়তে মানে যেতিয়া জাতীয়তাবাদী কবিতাবিলাক লিখিছিলো, শুনিছিলো, আবৃত্তি কৰা দেখিছিলো, আমাৰো মনত ইচ্ছা গৈছিলে কিবা এটা ক্লাছ 6-7 মান পঢ়োতে মই প্ৰথম কবিতাটো লিখিছিলো। তো তাৰপিছত এনেকুৱা হ'ল, কবিতা যেতিয়া নিৰিবিলি সময় পাওঁ, যিখিনি সময় পাওঁ মনত কিবা এটা খেলি থাকে সেইখিনিকে উলিয়াই আনো, তাকে কোনোবা কবিতা বুলি কয়। প্ৰথম অৱস্থাত মই কবি হ'ম এনেকুৱা ভাৱত কবিতা নাই লিখা, কিন্তু প্ৰত্যেকজন মানুহে আচলতে একোজন কবি। তেওঁৰ মনত কিছুমান কিবা থাকে, কেতিয়াবা ভালকে প্ৰকাশ কৰিব পাৰে। তো সেইটো হিচাপতে লিখিলো, দুই এটা ক'ৰবাত উত্তৰ প্ৰকাশ হ'ল। তাৰপিছত অলপ চিৰিয়াছলি ললো, নাই কবিতা বুলি কৈছে যেতিয়া অকণমান আকৌ পঢ়িব লাগিব, অলপমান হলো। এনেকাতো পিছত ফেচবুক আহিলে, ফেচবুকত এনেকুৱা হ'ল মানে অসমত যেতিয়া আহিলো, অৰুণাচলত আছিলো, অৰুণাচলৰ পৰা যেতিয়া তাতে অকণমান মোৰ যোগসূত্ৰবিলাক হেৰাই গৈছিলে। তো তাৰ পৰা যেতিয়া অসমত আহিলো, মোৰ যিটো কৰ্ম তাত আচলতে মই মেচিনৰ লগত থকা মানুহ, গতিকে শব্দই আহি বাহিৰৰ পৰা মোৰ মাথাত নোসোমাই, মাথাৰ ভিতৰত থকা শব্দখিনি বাহিৰ ওলাব লাগে। কিমান ডাঙৰ কথা এটা কৈছে। আচলতে মেচিনৰ মাজত থকা মানুহজনে বাহিৰৰ পৰা শব্দবিলাক নিজৰ মগজুত সোমোৱাই নিজৰ ভিতৰত থকা শব্দবিলাক বাহিৰ কৰায়। মানুহৰ মন জয় কৰাটো আটাইতকৈ কঠিন কাম। আমি যদি এনেদৰে সাহিত্যৰ কথা পাতি দিওঁ, আজি গোটেই দিনটো আমাৰ কথাবিলাক শেষ নহ'ব, সময় আমাৰ বহুত কম। গতিকে আমি আজিৰ এই অনুষ্ঠানটো ইয়াতে সামৰি মাৰিম। হ্ৰদত ফুলিছে শব্দ শতদল নামটো অকণমান পঢ়াৰ সময়ত জিভাখন ঘূৰাই পঢ়া, তাৰমানে আমি নলবৰীয়া মানুহ, গতিকে অকণমান টান হয়। হ্ৰদত ফুলিছে শব্দ শতদল, ইয়াত এনেকুৱা শব্দৰ কিছুমান সমাহাৰ পাব। নিশ্চয় আপোনালোকে এই কবিতা পুথিখন পঢ়ি আপ্লুত হ'ব। কিছুমান শব্দৰ বিষয়বস্তুবোৰ আপোনালোকে তাৰ গভীৰতা অনুভৱ কৰিব পাৰিব। এইখন দাদাই আচলতে মোকে দিছে, মই ললো। আৰু মোৰ ফালৰ পৰাও মই আচলতে মোৰ প্ৰথম খোজ নামৰ এখন কবিতা পুথি আজিৰ পৰা কেইবছৰমান আগতে কৰিছিলো, গতিকে দাদাক মোৰ ফালৰ পৰা উপহাৰ দিলো। এয়া মোৰ প্ৰথম কবিতা পুথি আছিলে, ছপা আখৰত আচলতে লিখিছিলো বহুতেই, কিন্তু এনে ছপা খুব ভাল লিখে। আচলতে অশোকৰ ক্ষেত্ৰখন বহুত বহল। তেওঁ আমাৰ দেশ মাতৃক ৰক্ষাৰ যি মহান কাৰ্যত ব্ৰতী, আমাৰ টোপনিৰ কাৰণে তেওঁলোকে যি অহপুৰুষাৰ্থ কৰে, আমাৰ সুখৰ নিদ্ৰাৰ কাৰণে তেওঁলোকে যি অহপুৰুষাৰ্থ কৰে, তাৰ কাৰণে তেওঁক বিগ চেলুট। তাৰ মাজতো তেওঁ সাহিত্য চৰ্চা কৰে। শব্দৰ অভিব্যঞ্জনা, যিটো কবিতাৰ যিটো ব্যঞ্জনা, কবিতাৰ চিত্ৰকল্পৰ যিটো প্ৰয়োগ, মই অভিভূত হৈ পৰোঁ। তাৰ লগে লগে এটা খোজ দ্য পজিটিভ ৱে, এই ধৰণৰ এটা এই ইউটিউব চেনেলটোৰ যোগেদি তেওঁ যিটো সমাজখনৰ উৎকৰ্ষতাৰ কাৰণে বা সামগ্ৰিকভাৱে সমাজখনৰ যি উন্নয়নৰ কাৰণে যি চেষ্টা চলাই আছে, তেওঁৰ যি চিন্তা প্ৰসূত এই সন্তানৰ নিচিনা, এয়া আকৌ মানুহৰ হৃদয়ে হৃদয়ে শিপাওক, তাকে কামনা কৰিছোঁ। তেওঁৰ সৃষ্টি অজৰ অমৰ হওক, তাকে কামনা কৰিছোঁ। এয়া আছিল উৎপল দা। বহুত প্ৰশংসা কৰিলে মোক, আপোনালোকে মোৰ প্ৰশংসালৈ নাযাব, তেনেকুৱা মই কোনো নহয়। আচ্ছা, চেষ্টা কৰিছোঁ নিজৰ ভাষাটোক জীয়াই ৰাখিবলৈ। অনুষ্ঠানৰ ইতিমধ্যে আমি সামৰণি মাৰিব লাগিব। বহুখিনি সময় উৎপলৰ পৰা ল'লোঁ। বৌৰ লগতে আছে। আজি বৌক আমি আপোনালোকৰ মাজলৈ আনিব নোৱাৰিলোঁ, কিন্তু ভৱিষ্যতে মই আপোনালোকক কথা দিলোঁ, বৌক সুন্দৰভাৱে এনেদৰে আমি কবিতাৰ কথা পাতিম বৌৰ লগত, আৰু আমাৰ কৃষ্টি, আমাৰ সংস্কৃতিক কেনেদৰে জীয়াই ৰাখিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। এই যোগাত্মক দিশেৰে মই নিশ্চয় ভাবোঁ আমাৰ সমাজৰ যি দায়বদ্ধতা, কৰণীয় আছে, সেইখিনি আমি আটাই কৰিব পাৰিম। নমস্কাৰ।